সকল আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ' কৰিছোঁ মানে আজি মই ঘৰ গৈ আছোঁ, তাকে আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ। আমাৰ ঘৰত কোনফালে কেনেকৈ যাব, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এইবাৰ অ'টোত উঠি গৈ আছোঁ উইংগাৰ ষ্টেণ্ড। তো ঘৰলৈ যাম, উইংগাৰতে উঠি যাম। তো আমাৰ তালৈ ডাইৰেক্ট যাব, ব'লক। এইবাৰ উইংগাৰত উঠি গৈ আছোঁ। তো ষ্টেণ্ডত ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ অলপ মোৰ পলম হৈ গ'ল। তো লগালগ গৈ উঠিলোঁ, এতিয়া উঠি আহি আছোঁ। তো চাই থাকক আপোনালোকে। পালোহি এতিয়া ৰাজগড় গৈ ব'লক, গৈ থাকোঁ পামগৈ আৰু লাহে। ফাইনেলি এইবাৰ আহি পাই গ'লোঁ সাপেখাতি। তো এইখন হৈছে সাপেখাতিত নতুনকৈ বনাই থকা অভাৰ ব্ৰিজখন। তো এই অভাৰ ব্ৰিজখন এতিয়ালৈকে অ'পেনিং হোৱা নাই, যিহেতু সেইকাৰণে আমি ওপৰেদি যাব পৰা নাই। আমি এতিয়া ছাইডেদি গৈ আছোঁ। তো আৰু বেছি দিন নাই আৰু অ'পেনিং হ'ব। তো চাই থাকক ভিডিঅ'টো আপোনালোকে সকলোকে। এয়াই হৈ গ'ল আমাৰ আপোন ঠাই সাপেখাতি। এই সাপেখাতিতে সোমবাৰে সাপ্তাহিক বজাৰ এখন বহে। তো এইটো মন্দিৰ হয়, এইফালে বজাৰখন বহে। এইবিলাক দোকানবিলাক এই 4 লাইনটো বনোৱাৰ কাৰণে বহুতো দোকান ভাঙি আকৌ বেগলৈ নিয়া হৈছে কাৰণে বহুত দোকান কমি গ'ল। এতিয়া লাহেকৈ আৰু হ'ব আৰু এতিয়া ৰাস্তাটো হৈ গ'ল যেতিয়া। এইখন হৈছে সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এইখন হৈছে সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন।
এইবাৰ মই আহি পালোঁ হাপিকাটি চাৰিআলি তাকে হোটেলত সোমাইছোঁ মিঠাই কেইটামান লৈ লওঁ বুলি ঘৰলৈ যাবলৈ ঘৰৰ সকলোবিলাক ৰৈ আছে চাগে মই আহি মিঠাই নিম খাব বুলি তো লৈ গৈ আছোঁ আৰু মিঠাই কেইটামান লৈ লওঁ তো চাই থাকক আপোনালোকে সেইকাৰণে হৈ গ'ল আমাৰ হাপিকাটি চাৰিআলি এইফালে পোনে পোনে গ'লে আপোনালোকে পাব শিৱসাগৰ এইফালে গ'লে পাব আপোনালোকে কানুবাৰী অৰুণাচল এইফালে মই এইফালে পাম কলাকাতা ফাইনেলি মই এতিয়া গাড়ীৰ পৰা নামিলোঁ মই এতিয়া পালোহি বিমলাপুৰ এতিয়া বাইদেউ ঘৰত যাম বাইদেউ ঘৰৰ পৰা বাইকখন লৈ ঘৰলৈ যাত্ৰা ফাইনেলি মই এতিয়া বাইদেউ ঘৰৰ পৰা বাইকখন লৈ ঘৰ গৈ আছোঁ আৰু অলপ পামগৈ আৰু চাওঁ গৈ আছোঁ तुझे देखा हंसते हुए गालों में बेज़र ख्यालों में हुस्न के हवालों में सोनी के बालों में मोरनी की चालों में मट्टी के प्यालों में पीतल के थालों में जितनी तो मिलती जाए उतनी लगे थोड़ी थोड़ी এইখন হৈ গ'ল আমাৰ বৰুৱানগৰ ৰেল গেট পাই গ'ল এইখনে হৈছে আমাৰ বৰুৱানগৰ অঞ্চলৰ চন্দ্ৰপুৰ চাহ বাগিচাৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ লগতে আমাৰ সেইটো দেখিছে আপোনালোকে চাগে সেইটো হৈ গ'ল আমাৰ বৰুৱানগৰ ৰেলৱে ষ্টেচন তো সেইটো থকাৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ কাৰণে বহুত সুবিধা হয় ট্ৰেইনত যাবৰ কাৰণে নহ'লে বহুত কষ্ট হ'ল অলপ ক'ৰবাত যাবৰ কাৰণে বৰ্তমান মই সোমাই গ'লোঁ আমাৰ ঘৰলৈ যাবৰ কাৰণে আমাৰ গাঁৱৰ ভিতৰত সোমালোঁ মই এতিয়া তো গাঁৱৰ এইটো হৈ গ'ল আমাৰ গাঁৱৰ ৰাস্তা মূল ৰাস্তা আমাৰ গাঁৱত সোমাবৰ কাৰণে তো ইয়াৰ পৰাই আছে সকলোখিনি ভাগ ইফালে গ'লে কোনফালে কোনটো চুবুৰী পাব তো এইফালৰ পৰাই যাব পাৰিব তো চাই থাকক আপোনালোকে ভিডিঅ'টো মোৰ ঘৰ আৰু বেছি নাই আৰু অলপ তো গ'লে পাব তো আমি এতিয়া পামগৈ মই যোনখন LP স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ সেই LP স্কুলখন পাম এতিয়া তো আপোনালোকক দেখাম সৌখন আপোনালোকে অলপ কৰি দেখিছে চাগে সেইখনে হৈ গ'ল মই পঢ়া যোনখন প্ৰাথমিক বিদ্যালয় এইখনতে মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ এইখন হৈ গ'ল আমাৰ গাঁৱৰ প্ৰাথমিক মিদংপৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন ফাইনেলি আহি পালোঁ ঘৰ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম আৰু এটি নতুন ভিডিঅ'ত তো আজি ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ঘৰটো বেলেগ এদিনা দেখাম ভালকৈ আৰু নতুন এটা ভিডিঅ'ত তো আজিৰ কাৰণে বাই বাই থেংক ইউ